বিহু অসমৰ সৰ্ববৃহৎ উৎসৱ। ঋতুৰ সৈতে সম্পৰ্কিত বিহু উৎসৱ বসন্তকালীন উৎসৱটোৱে হৈছে বহাগ বিহু বা ৰঙালী বিহু। বহাগ বিহুৰ সৈতে কৃষি কাৰ্যৰ আৰম্ভণি অথবা উৰ্বৰতাৰ গভীৰ সম্পৰ্ক আছে। কৃষিজীৱী অসমীয়াৰ উৎসৱ বহাগ বিহু অতীতত 7 দিনকৈ পালন কৰা হৈছিল। চতৰ সংক্ৰান্তিৰ পৰা বহাগ মাহৰ 6 তাৰিখলৈ অতীতত বিহু মৰা হৈছিল। অৰ্থাৎ 7 দিন একেৰাহে বিহু পালন কৰা হৈছিল। 7 দিন ধৰি উদযাপিত হোৱাৰ বাবে বহাগ বিহুৰ আন এটা নাম 7 বিহু। লোক সংস্কৃতিৰ গৱেষক ডক্টৰ লীলা গগৈয়ে 7 বিহু পালনৰ নামাকৰণ এনেকৈ কৰিছে: গৰু বিহু, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু চেৰা বিহু। হেম বৰগোহাঁইৰ মতে 7 বিহু হৈছে চতৰ বিহু, ৰাতি বিহু, গৰু বিহু, মানুহ বিহু, কুটুম বিহু, মেলা বিহু বা চেৰা বিহু। লোক সংস্কৃতিৰ গৱেষক ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীয়ে লিখিছে, অসমত এসপ্তাহৰ বাবে বহাগ বিহু পালন কৰা হয় আৰু প্ৰথম দিনটোৰ বিহুক গৰু বিহু বুলি কোৱা হয়। এই দিনটোৱে অসমীয়া নতুন বছৰৰ সূচনা কৰে। গৰুক গা ধুৱাই পুৰণি পঘা আঁতৰাই নতুন পঘা তৈয়াৰ কৰি তাত তুলসীৰ পাতেৰে পানী ছটিয়াই পবিত্ৰ কৰা হয়। গৰু বিহুৰ পাছদিনা প্ৰথম দিনটো মানুহ বিহু। এই দিনটোত কনিষ্ঠজনে জ্যেষ্ঠজনক নতুন বস্ত্ৰ, বিশেষকৈ বিহুৱান যাচি সন্মান প্ৰদৰ্শন কৰে। এই দিনটো বা তাৰ পাছৰ দিনকেইটাত কড়ি খেল বা কণী যুঁজ খেলা হয়। কড়ি খেল খেলিলে বৰষুণ আনে বুলি বিশ্বাস কৰা হয়। আনহাতে কণী হৈছে বংশ বৃদ্ধিৰ প্ৰতীক। তৃতীয় দিনটো হৈছে গোসাই বিহু। এই দিনটোৰ মূল কাৰ্যসূচী হৈছে নামঘৰত প্ৰাৰ্থনা কৰা। তাৰ পৰৱৰ্তী দিনকেইটাত হুঁচৰি, বিহু নাচ আৰু গীত পৰিৱেশন কৰা হয়। বিহু নৃত্যৰ সৈতে ঢোল, পেঁপা, গগনা, টকা, সুতুলি আদি লোকবাদ্য পৰিৱেশন কৰা হয়। 7 দিনৰ অন্তত যেতিয়া হুঁচৰি গোৱা অন্ত হয়, সেইদিনাই বিহু উৰুৱাই বিহুক আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয়। এই 7 বিহুৰ নামাকৰণ যিয়ে নহওক কিয় অতীতত 7 দিনলৈহে বিহু উদযাপিত হৈছিল। বিহু 7 দিনীয়াকৈ কিয় পালন হয় তাৰো যুক্তিযুক্ততা আছিল। আহোম ৰাজ শাসনকালতে বিহু এক নিৰ্দিষ্ট ৰূপ পৰিগ্ৰহ কৰিছিল। বহুতৰ মতে আহোম ৰজাৰ দিনত ৰংঘৰ চৌহদৰ পৰা নামনিলৈ বিহু মাৰি আহোঁতে কলিয়াবৰত 7 দিন লাগিছিল। সেই 7 দিনতে 7 বিহুৰ নামাকৰণ হৈছিল। তাতে বিহুৱাৰ চুৰিয়া খহি তেওঁলোক ভাগৰুৱা হৈছিল। তাৰ পৰা তেওঁলোকে বিহু মাৰিবলৈ মন নকৰি বিহু সামৰিছিল। সেয়াই হ'ল চেৰা বিহু। চেৰা মানে সৰু বা শেষ বিহু।